গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কবিৰ চাহেবৰ বাণী, কবিৰ সাক্ষী বেলেগ হয়, কবিৰ বীজক বেলেগ হয় আৰু কবিৰ চাহেবৰ শব্দাৱলী পৃথক। গতিকে সেই পৰমাত্মাৰ উদ্দেশ্য কি আছিল ইমানবোৰ বিলোৱাৰ? কাৰণ তেওঁ আমাৰ পিতা আৰু তেওঁ বিচাৰে যে নিজৰ সন্তানক তেওঁ এনেকুৱা জ্ঞান দি দিওঁ যাতে সিহঁতে মোক চিনি পাই যায় আৰু পৰমাত্মাক চিনি নাপায়। আমি এই কালৰ জালত অসংখ্য যুগৰ পৰা আবদ্ধ হৈ আছো। এতিয়া তেওঁ কি কৈছে, मन नेकी कर ले तो 2 दिन का मेहमान। এই সাংসাৰিক সুখ সম্পত্তি গোটোৱাত নিজৰ জীৱন নষ্ট নকৰিবা আৰু তোমাৰ যি পাবলগীয়া আছে সেয়া আগতেই নিৰ্ধাৰিত কৰি থোৱা হৈছে। ইয়াতকৈ কমো নোপোৱা, ইয়াতকৈ বেছিও নোপোৱা তুমি। আমি ভগৱানৰ বিধানক পাহৰি বহুত দুখী হৈ আছো। আমি কাৰোবাৰ ধৰি লোৱা কোনোবাই 2 পইচা উপাৰ্জন কৰিছে, তেতিয়া ঈৰ্ষা হয় যে তেওঁ কিয় উপাৰ্জন কৰি আছে আৰু আশা কৰি লয় মই উপাৰ্জন কৰিম, কিন্তু আপোনাৰ লোকচানহে হ'ল। তেতিয়া বেলেগ পথ অৱলম্বন কৰিব, কোনোবাই চুৰি ঠগ প্ৰবঞ্চনা কৰিব। এইবোৰৰ কিমান ভয়ংকৰ ফল পাব। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এনেধৰণৰ যিবোৰ কষ্ট আমাৰ হৈ আছে এয়া বিনা জ্ঞানেৰে হৈ আছে। এতিয়া ভগৱানে আমাক কি কয় যে তোমাৰ পত্নী আৰু পুত্ৰ जोरू लड़का और ये कुटुंब कबीला, ये 2 दिन का तेरे तन मन का मेला, और अंत समय उठ चले अकेला, ये तज माया मंडान। যি তুমি বেংক বেলেঞ্চ বনাই ৰাখিছা, মায়া ভৰাই ৰাখিছা, 1 ছেকেণ্ডত এৰি গুচি যাবা। এইবোৰ নাজানা কি প্ৰকাৰে দুৰ্ব্যৱহাৰ কৰিব তোমাৰ পুত্ৰই আৰু দণ্ড তুমি ভুগিব লাগিব, যিজনে এনেকুৱা পাপেৰে পইচা ঘটিলে। আৰু পিছত কি কয়, कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समाओगा। আমি ঘৰৰ পৰা ওলাওঁ, যিদিনাখন কোনো কাৰণত আমাৰ দূৰ দেশলৈ যাব লগা হয় বা কোনো চহৰলৈ, তেতিয়া যোৱাৰ আগতেই আমি ৰাতি থকাৰ ব্যৱস্থা কৰি লওঁ যে ৰাতি ক'ত থাকিম। কিবা নহয় কিবা ভাবিয়েই যোৱা হয়। এনেকৈ ভাবি যোৱা হয় যে এইখন হোটেলত থাকিম, অথবা এইটো ভাবি যোৱা হয় যে তাত কোনো ধৰ্মশালাত থাকিম, অথবা কোনো বন্ধু বা আত্মীয়ৰ এড্ৰেছ লৈ লওঁ। আৰু সংসাৰ এৰি যেতিয়া আমি ওলাই যাওঁ, আমি কোনো এড্ৰেছ লৈ নাযাওঁ, না কোনো ব্যৱস্থা টকা পইচা পকেটত লৈ যাওঁ যে আগত প্ৰয়োজন হ'ব পাৰে। এই শৰীৰ এৰি যাবলৈ যি আমি কাৰেঞ্চি লগত লৈ যাবলগীয়া হয়, সেয়া আগতেই আমি চেঞ্জ কৰিব লগা হয় সেই কাৰেঞ্চিক। আৰু এই চেঞ্জ এই বৰমলা আশ্ৰমতেই হয় আৰু ক'তো হ'ব নোৱাৰে, কাৰণ তেওঁলোকৰ সাধনা শাস্ত্ৰ বিৰুদ্ধ হয়। আৰু ইয়াত আপুনি ধৰ্ম পুণ্য কৰে, আপোনালোকৰ কাৰেঞ্চি চেঞ্জ হ'ব, ইয়াততো আহিবই। আৰু এই যেতিয়া এই সংসাৰ এৰি যাবা, আপোনাৰ আগলৈ ৰাখি থোৱা পাব সেই বেংকত যিটো ভগৱানৰ, তো কিয় তাতে কাহা সে আয়া কাহা যাৱেগা, ক'ৰ পৰা আহিছিলা তুমি একো ঠিকনা নাই। এই শৰীৰ এৰি আকৌ কলৈ যাবা সেয়াও নাজানা। গতিকে ইয়াকে আত্মজ্ঞান বুলি কোৱা হয়। তেনেহ'লে কি কয় পৰমাত্মাই, कहाँ से आया कहाँ जावेगा, तन छूटे तब कहाँ समाओगा। आखिर तुझको कौन कहेगा, गुरु बिन आत्म ज्ञान, मन ने की कर ले 2 दिन का मेहमान। পুণ্যাত্মাসকল, আমি ইমান গভীৰভাৱে নাভাবো ভগৱানৰ এই বিচাৰক, তেওঁ কি ক'ব বিচাৰিছে। এতিয়া কেনেকৈ কয় পৰমাত্মাই, যিকোনো ঠাইতে গৈ থিয় হৈ যায় কবিৰ পৰমেশ্বৰ আৰু নিজৰ স্বৰত নিজৰ অমৃত বাণীক ক'বলৈ আৰম্ভ কৰি দিয়ে। যেনেকৈ এই শব্দ আপোনালোকক শুনাই আছে এই দাসে, ইয়াত কিমান গভীৰতা ভৰি আছে। কোৱা হয় তুমি সাংসাৰিক ব্যৱহাৰিক মানুহৰ সৈতে সম্পৰ্কত আছা আৰু তেওঁলোকে কেৱল তোমাক ব্যৱসায়ৰ ট্ৰেইনিংহে দিব পাৰে।
ব্যৱহাৰিক কথাহে জনাব পাৰে, যিমানেই ভাল আত্মা নহওক কিয়। কিন্তু তোমাক গুৰু অবিহনে এই আত্মজ্ঞান কোনেও ক'ব নোৱাৰে। आखिर तुझको कौन कहेगा गुरु बिन आत्मज्ञान मन ने की कर ले 2 दिन का मेहमान। এতিয়া পুণ্যাত্মাসকল, এই শব্দ গানৰ নহয়, কান্দাৰ বাবে। এতিয়া এইটো গান নহয় যেনেকৈ কাৰোবাৰ পুত্ৰ মৰি গ'ল আৰু সেই মাতৃয়ে কান্দি থাকে আৰু তেওঁ গায়ো আছে, কিন্তু তেওঁ গাই থকা নাই সেই সময়ত, তেওঁ কান্দি থাকে সেই গানৰ মাধ্যমেৰে। এনেকৈ ইয়াত পৰমাত্মাই কান্দি আছে আমাৰ বাবে যে তুমি ক'ত এই সাংসাৰিক ব্যৱহাৰিক কথাত গোটেই জীৱন নষ্ট কৰি আছা। তোমাক গুৰু অবিহনে কোনে ক'ব তুমি ক'ৰ পৰা আহিছা, তোমাৰ উদ্দেশ্য কি? आखिर तुझको कौन कहेगा गुरु बिन आत्मज्ञान है। আৰু তুমি তেওঁৰ ওচৰলৈ যোৱা নাই। আপুনি দেখিছে কিমান ব্যক্তি সৎসংগলৈ আহে আৰু বাকীসকলে নিজৰ পেটৰ বাবে দিনে ৰাতিয়ে কেৱল দৌৰা দৌৰিয়েই কৰি আছে। আৰু এইটো সৌভাগ্য যে আপোনালোকে গুৰুৰ জ্ঞান শুনিবলৈ পাইছে। এই নকলি গুৰুসকলৰ দ্বাৰা একো নহয়। পৰমাত্মাৰ আগত এই কালে কিমান কঠিনতা সৃষ্টি কৰিলে, মিছা গুৰু পঠাই দিছে, নকলি জ্ঞান দিছে, নকলি নাম দিছে, আৰু এই নিষ্পাপ আত্মাবোৰে তেওঁক এই পৰম ধনী মানি, পূৰ্ণ গুৰু মানি চকু বন্ধ কৰি বহি আছে শ্ৰদ্ধালু। আৰু তেওঁলোকক যদি কোৱা হয় তোমালোকৰ সাধনা ভুল, তেতিয়া তেওঁলোকৰ খং উঠি যায় আৰু কাজিয়া কৰিবলৈ আৰম্ভ কৰি দিয়ে। এই সৰল আত্মাসকলে তেওঁলোকক এই পূৰ্ণ সন্ত মানি আছে, তেওঁলোকে কখও নাজানে। তেন্তে পুণ্যাত্মাসকল, যদি আপুনি কোনো মাৰ্গত গৈ আছে, আগলৈ যদি কোনোবাই কয় যে এইটো মাৰ্গ ঠিক নহয় আপোনাৰ, তেতিয়া বুদ্ধিমান ব্যক্তি তাত ৰৈ যাব লাগে। তেওঁৰ কথাৰ ওপৰত অলপ জোৰ দিব লাগে। কাজিয়া কৰিব নালাগে যে তুমি মিছা কিয় কৈ আছা, কিয় ভুল বুলি কৈ আছা মোৰ মাৰ্গত। কাজিয়া কৰাৰ কি কথা আছে? যদি আপোনাৰ কনফিডেঞ্চ আছে যে মই সঠিক মাৰ্গত গৈ আছো, তেনেহ'লে যাওক আগলৈ। যি ক'লে আপোনাক যে এই ৰাস্তাটো ঠিক নহয়, তেতিয়া তেওঁৰ সৈতে কাজিয়া কৰিব নালাগে। কোনেও নকৰে এনেকুৱা। তেওঁ বিচাৰ কৰে যে সঁচাকৈ এই মানুহজনে এনেকৈ কিয় ক'লে, বিচাৰ কৰোঁ, কাৰণ সোধা। তেওঁ কাৰণ ক'লে যদি সেইটো বিশ্বাস নহয়, তেনেহ'লে বেলেগক সোধা, তৃতীয়জনক সোধা। আৰু যদি ফাইনেল হৈ যায়, তেতিয়াহ'লে সেই মাৰ্গত যাব লাগে। আৰু ইয়াত এইটোৱেই বুদ্ধিমতা হয়। তেন্তে পুণ্যাত্মাসকল, এই দাসে বাৰে বাৰে কৈ আছে যে না ৰাধা স্বামী পন্থ, না ধন ধন সদগুৰু জয় গুৰুদেৱ পন্থীসকলৰ তাত মুক্তিৰ মাৰ্গ নাই। এইবোৰ জীৱন নাশক হয়। এওঁলোকৰ নামো ভুল, এওঁলোকৰ জ্ঞানো ভুল। এওঁলোকৰ প্ৰৱৰ্তকক আপোনালোকক দেখুৱাইছোঁ যে শিৱদয়ালজীৰ কি দুৰ্গতি হৈ মৃত্যু হ'ল। শিৱদয়ালজীৰ মৃত্যুৰ পিছত তেওঁ ভূত হৈ গ'ল, আৰু সেই বিলুচিস্তানী শ্বাহমস্তানা খেমামলজীৰ ইনজেকশ্যন ৰিয়েকশ্যনৰ ফলত মৃত্যু হৈছিল। আৰু সিফালে এওঁলোকৰ এই বাবুজী চাহেব, তেওঁৰ হিষ্ট্ৰী পঢ়ি লোৱা, তেওঁৰ কিমান দিন ভুগি ভুগি মৃত্যু হ'ল। এতিয়া কি কোৱা হয়? परमात्मा कहते संशय शोक सराय में सूतक दिन राती और जीवित जग में जूती पड़े फिर जम तोड़े छाती। ইয়াত জন্ম মৃত্যু হয় সংসাৰত। তেওঁ ভূত হৈ বুকুত সোমাই কৈছে। আগতে কোৱা হৈছে জম তোৰে ছাতি, জমৰ দূতে বাকলি এৰুৱাব। এতিয়া পৰমাত্মাই কি কৈছে? कि यो सौदा फिर नाही संतो, यो सौदा फिर नाही। ये लोहे जैसा ताव जाते काया देश राही और 3 लोक और भवन चतुर्दश सब जग सौदे आही। আকৌ কৈছে कि ये दम टूटे पिंडा फूटे लेखा दरगाह माही, उस दरगाह में मार पड़ेगी त्रियम पकड़ेंगे बाही। তাত কাৰোৰেই জোৰ নচলে। কোনো এজন যদি ৰাষ্ট্ৰপতি হয়, মৃত্যুৰ পাছত জমৰ দূতে তেওঁক জোৰেৰে খামুচি ধৰে তৎক্ষণাত, আৰু তাত থিয় কৰাই দিয়ে ৰাজসভাৰ ভিতৰত। এটা উদাহৰণ দিছে পৰমাত্মাই নিজৰ বাণীত যে এজন প্ৰিয়বত নামৰ ৰজা আছিল। তেওঁ প্ৰথমতেতো তপ কৰিছিলে, তপেৰে তেওঁৰ ৰাজ্য প্ৰাপ্ত হৈছিল।
আৰু যেতিয়া ৰাজ্যৰ সময় সম্পূৰ্ণ হ'ল তেতিয়া যমৰ দূতে তেওঁক ধৰি লৈ গ'ল ধৰ্মৰাজৰ ৰাজসভাত থিয় কৰালে যমৰ দূতে যেতিয়া ল'বলৈ আহিছিল প্ৰিয়ৱতক তেওঁ ক'লে যে মোক কিছু শ্বাস আৰু দি দিয়া জীয়াই থাকিবৰ বাবে তেওঁৰ বহুত দীঘল আয়ুস আছিল দীৰ্ঘ সময়লৈকে তেওঁ ৰাজ্য শাসন কৰিছিল তথাপিও জীয়াই থকাৰ আশা আছিল আৰু সেয়ে ক'লে যমৰ দূতক মোক আৰু কিছু শ্বাস দি দিয়া যমৰ দূতে ক'ব ধৰিলে সাৱধান তুমি যদি শ্বাস লোৱা তোমাৰ শ্বাস পূৰ্ণ হৈ গ'ল ব'লা ধৰ্মৰাজৰ ৰাজসভালৈ লৈ গ'ল তাত তেওঁৰ একাউণ্ট ক'বলৈ ধৰিলে যে তুমি ইমান বছৰ তপ কৰিছিলা তাৰ প্ৰতিফলত ইমান বছৰ তুমি ৰাজত্ব কৰিছা এতিয়া কোৱা কিবা কৰি আনিছা আগৰ বাবে তাততো সকলো জনা যায় যে তেওঁৰ পকেটত কিমান সামগ্ৰী আছে ক'বলৈ ধৰিলে যে নাই ভুল হৈ গ'ল ক'লে যে ইয়াৰ মুখ ক'লা কৰি দিয়া প্ৰিয়ৱতে ক'লে যে মোৰ মুখ কিয় ক'লা কৰা হৈ আছে ৰজা আছিলোঁ মই সমগ্ৰ পৃথিৱীৰ তেতিয়া ধৰ্মৰাজে ক'লে ভক্তিৰ কাৰণে পঠিয়াইছিলোঁ ভক্তি নকৰিলা এনেই থাকিলা আৰু সেই প্ৰিয়ৱতে ক'বলৈ ধৰিলে যে ভুল হৈ গ'ল ধৰ্মৰাজে ক'লে যে মই ভুলৰেই শাস্তি দিওঁ যোৱা পশুৰ যোনিত যোৱা ৰজা এতিয়া গাধ ৰজা হৈ যোৱা परमात्मा कहते हैं कबीर हरि के नाम बिना ये राजा ऋषभ हो ऋषभ बन गदा और मट्टी लदे कुमार के और घास न डाले कोई এতিয়া পুণ্যাত্মাসকল সেই পৰমাত্মা কিমান দয়ালু হয় কিমান কিমান বাণী কৈ কৈ বুজাই আছে আৰু লগতে এয়াও কৈ আছে যে তুমি মোক চিনি লোৱা তোমাৰ সকলো অশান্তি দূৰ কৰি দিম এই সমস্যাবোৰ শেষ কৰি দিম এই জন্ম আৰু মৃত্যুৰ तो पुण्यात्माओं कहते हैं उस दरगाह में मार पड़ेगी यम पकड़ेंगे बाही जा दिन की मुझे डर नहीं लागे लज्जा रहे कि नहीं আকৌ কি কৈছে कि नर नारायण देह पा तू फेर 84 जाही পৰমাত্মাৰ দৰে মনুষ্য শৰীৰ আপুনি পাইছে পৰমাত্মাৰ এনেদৰে মনুষ্য সদৃশ শৰীৰ সেয়েহে পৰমেশ্বৰকো পুৰুষ কোৱা হয় আৰু সেই পুৰুষে মনুষ্যক নিজৰ শৰীৰ দিছে সেয়ে মনুষ্যকো পুৰুষ কোৱা হয় গতিকে কি কৈছে যে পৰমাত্মাৰ যি মেটেৰিয়েল হয় শৰীৰৰ সি আমাৰ দৰে নহয় নাবিদম শুক্ৰমকায়ম নাবিদম তেওঁৰ শৰীৰ মাতা পিতাৰ সংযোগত হোৱা শুক্ৰৰ পৰা নহয় তেওঁৰ শৰীৰত হীৰা আদিৰ ব্যৱস্থা নাই তেওঁ স্বয়ম্ভূ হয় পৰিভূ হয় তেওঁ কবিৰ মনীষী হয় সহপৰিয়াগাত হয় সকলোতকৈ প্ৰথম দেহধাৰী সেই পৰমাত্মা হয় अब क्या बताते हैं कि नर नारायण देह पाकर तू फेर 84 जाही कुल परिवार तेरा सकल कबीला मसलत एक ठराई बांध पिंजड़ी आगे धर लिया मरगट को ले जाही মৃত্যু হওঁতেই বংশৰ লোক একত্ৰিত হৈ যাব আৰু সেই সময়তে ক'ব উঠোৱা ইয়াক উঠোৱা সোনকাল কৰা আৰু সেই সময়তে উঠাই কোৱা হয় बांध पिंजड़ी आगे धर लिया मरगट को ले जाई और अग्नि लगा दिया जद लंबा फूक दिया उस ठाई এতিয়া শৰীৰটো জ্বলাই দিলে এতিয়া পাছত আকৌ নকলি গুৰুসকলে এটা নতুন প্ৰচেছ আৰম্ভ কৰিলে कहते हैं पुराण उठाकर पंडित आए गुरुजी आगे और पीछे गुरुड़ पढ़ाई तेरा गजब हुई পৰমাত্মাই কয় যে মৰাজন মৰি গ'ল আৰু সেই উপলক্ষে তুমি এতিয়া গৰুৰ পাঠ কৰাই আছা এতিয়া গৰুৰ পুৰাণত এনেকুৱা বহুত কথা আছে যিবোৰ জীৱই প্ৰথমেই পঢ়ি ল'ব লাগে তাত এনেকৈ লিখা আছে যে এজনে এনেকুৱা অপৰাধ কৰিছিলে তেওঁৰ পুত্ৰ মৰিছিল তেওঁ এনেকুৱা অপৰাধ কৰিছিলে তেওঁৰ চকু ফুটি গ'ল আকৌ এজনে এনেকুৱা অপৰাধ কৰিছিলে তেওঁৰ হাত কাটা হৈছিল যমৰ দূত আহে আৰু যিয়ে ভক্তি নকৰে আচল ভক্তি নকৰে তেওঁক ধৰি লৈ যায় যিয়ে দান ধৰ্ম নকৰে আৰু আগলৈ কি দেখে যে এনেকুৱা গৰম মাটিৰ ওপৰেৰে লৈ যায় খালী ভৰিৰে আৰু আগলৈ যি শুভকৰ্মী প্ৰাণী আছে ভাণ্ডাৰা ভালকৈ কৰি আছে ক্ষীৰ মাখন হালোৱা তেওঁলোকে লাডু জেলেপি এইবোৰো খাই আছে আৰু সেই কৰ্মহীন প্ৰাণী ভক্তিহীন প্ৰাণী দানহীন প্ৰাণী সেইফালেদি যায় আৰু দেখে তেওঁলোকক কয় যমৰ দূতক ভগৱানৰ দূতক যে মোক ভোজন কৰাই দিয়া মোৰ ভোক লাগিছে সিহঁতে কয় নহ'ব তোমাৰ শুভ কৰ্ম নাই
বল তোক ভগৱানৰ ৰাজসভাত হাজিৰ কৰিম, তাৰপিছত তোক মাৰি মাৰি শাস্তি দিম। তেন্তে কোৱা হয় পৰমাত্মাৰ কোৱাৰ উদ্দেশ্য এয়া যে কেবেদ পুৰাণ উঠা পণ্ডিত আইনে পাঠ চাই গৰুৰ বনাই, যে তেওঁক গৰুৰ পুৰাণৰ পাঠ প্ৰথমতে কৰাব লাগিছিল, আগতে শুনাব লাগিছিলে সেই বেয়াবোৰ। তেতিয়া বাচিলে হয়, ভয় খালে হয় আৰু শুভ কৰ্ম কৰিলে হয় আৰু তেওঁৰ দুৰ্গতি নহলে হয়। তেওঁতো এতিয়া গাধ হৈ গল আৰু পিছত তেওঁৰ বাবে গৰুৰ পুৰাণ পাঠ কৰাই আছে। এতিয়া কি লাভ হ'ব মৰাৰ পিছত মুখত দি ঢালি? এতিয়া কি কৈছে যে पुराण उठा फिर पंडित आए पीछे गरुड़ पढ़ाई। আকৌ কৈছে যে नर से तीतु पशुआ की जय गद्दा बैल बुनाई। ये 56 भोग कहा मन भोरे की तो कुरडी चरने जाई। পুণ্যাত্মাসকল, পৰমাত্মাই আমাক যি কৈছে সেয়া সত্য যে कबीर ये माया अटपटी और सब गट आण अड़ी, वह किस किस ने समझाऊं या कुआ भांग पड़ी। আমি এই কালৰ নকলি এই সুখৰ ভাং খাই আছো এই কুঁৱাত, কালৰ কুঁৱাত। আৰু সকলোৰে একেধৰণৰে বুদ্ধি হ'ব। যেনেকৈ মদ খোৱা ব্যক্তি বা ভাং খোৱা মানুহ 100 জন পাই যাব আপুনি ৰাস্তাত, তেওঁলোকৰ একেধৰণৰে ভাষা হয়, একেধৰণৰে চাল চলন হয়, এনেকৈ দুলি থাকে। ইফালে এবাৰ যায় আকৌ সিফালে, কথা ক'লে আকৌ অস্পষ্ট হয়। তেন্তে কোনো এজনৰ সৈতে কথা পাতি চাই লোৱা, যিসকলে নিচা কৰে সিহঁতৰ একেধৰণৰে ভাষা। গতিকে আমাক সকলোকে এই কালে ভাং খুৱাই ৰাখিছে, মিছা সুখৰ, আৰু এইবোৰতে আমি সকলো ইমান মগন হৈ আছো। আৰু ইয়াত পৰমাত্মাই মনত পেলাইছে যিজনৰ ভাঙৰ নিচা আঁতৰিব। এজন ব্যক্তি মদ খাই পৰি আছিল আৰু এনেকুৱা লেতেৰা ঠাইত পৰি আছিল, পাছত তাক ঘৰৰ মানুহে তুলি আনিছিলে। আৰু ৰাতিপুৱা আকৌ গা পা ধুই যেতিয়া গ'ল, তাৰ সৰু ল'ৰাই কয় যে পাপা, ৰাতি আপুনি ইয়াতে পৰি আছিলে। তেতিয়া সি কয় যে মই ইয়াত আছিলো, ইয়াত পৰি আছিলো। কোৱা, মদাহীৰ ল'ৰাই এনেকৈ কৈছে যে আপুনি ৰাতি ইয়াত পৰি আছিলে। তেতিয়া সি কয় যে এয়া কি হৈ গ'ল, ইমান লেতেৰা ঠাই এয়া, যেতিয়া পৰি আছিলে তেতিয়াতো পৰিয়ে আছিলে। তেতিয়া তেওঁ জনাই নাছিলে যে তেওঁ ইমান লেতেৰা ঠাইত পৰি আছে। তেন্তে আমি আজি যি স্থানত পৰি আছো, এনেকুৱা স্থিতিত আমি আছো। আৰু যেতিয়া এই ভাঙৰ নিচা আঁতৰিব আপোনাৰো খেলি মেলি লাগি যাব, অন্তঃকৰণত উত্তেজনা উদ্ভৱ হৈ যাব। এতিয়া কি হয়, এই কালেতো আমাক সাংঘাতিকভাৱে বন্দী কৰি ৰাখিছে। পুণ্যাত্মাসকলে এয়া সঁচা বুলি মানি লোৱা। প্ৰথমতেতো দুখত পীড়িত ৰাখিছিলে, আৰু এতিয়া পৰমাত্মাৰ দুৱাৰলৈ আহিলে আপোনাৰ সুখ হ'ব। আৰু সুখৰ পিছত আপুনি এনেকৈ ভাবিব যে ঠিক কাম চলি আছে, তাৰ পিছত কেইদিনমানতে আকৌ পাহৰিব ধৰিব। গতিকে ইয়াৰ বাবে পৰমাত্মাই কৈছে सुख के माथे पत्थर पड़ो, नाम हृदय से जावे, बलिहारी उस दुख के जो पल पल नाम रटावे। এতিয়া কবিৰ চাহেবে কৈছে যে আপোনালোকে এই ধাৰণা বনাব লাগিব যে জুই লাগক এনেকুৱা সুখক যিয়ে ভগৱানৰ পৰা আঁতৰ কৰে। হে ভগৱান, এনেকুৱা সুখো নিদিব যাৰ ফলত আপোনাক পাহৰি যাওঁ। এনেকুৱা দুখ দিব পৰমাত্মা, ধন্য সেই দুখ যিয়ে আপোনালৈ মনত পেলায়। আপোনাৰ ওপৰত কষ্ট আহি পৰিছে, আপুনি সকলো ঠাইত ট্ৰাই কৰিছে, উপকৃত হোৱা নাই। আপুনি ইয়াতো ট্ৰাই কৰিবলৈ আহিছে কিছুতো, আৰু ইয়াত এই বিষয়টো ঠিক হ'ব যেতিয়া মনত আপুনি অন্তৰৰ পৰা ভক্তি কৰিছে, নাম লৈ লৈছে, মৰ্যাদা ৰাখিব লাগিব। গতিকে এতিয়া আপোনাৰ এই সুখ হ'বই হ'ব। কিন্তু এই সুখতে সীমিত নাথাকিব। ইয়ালৈ অহা সকলক এয়া সচেতন কৰা হয় যে বৰৱালা আশ্ৰমলৈ আহিলে আপোনাৰ দুখ নিবাৰণ হ'ব। কেৱল এই উদ্দেশ্যে নাহিব, ইয়ালৈ এই উদ্দেশ্যলৈ আহিব যে আপুনি জন্ম মৃত্যুৰ কবলৰ পৰা বাচিব লাগিব। ইয়াৰ লগত এয়াতো আপোনাক ফ্ৰী অফ কষ্ট ৰূপত দিয়া হয়। এনেই এয়া যি সাংসাৰিক সুখ হয় আপোনাৰ কষ্ট নিবাৰণৰ বাবে, এনেই ফ্ৰী দিয়া হয়। এয়া আমাৰ বিজনেছ নহয়, এয়া আমাৰ উদ্দেশ্য নহয়। এতিয়া যেনেকৈ আগৰ দিনত গাঁৱত কোনোৱে এই পাচলি বেচিবলৈ আহে আৰু কোনোবাই ফল মূল বেচিবলৈ আহে, তেতিয়া আমাৰ আইতাই কেনেদৰে দৰদাম কৰিছিলে। সেই সময়ত এনেকৈ কিনা বেচা হৈছিল, যেনেকৈ ঘেঁহুৰ বস্তা ভৰাই লৈ গ'ল আৰু তেওঁৰ পাল্লাত ঢালি দিলে, আৰু তেওঁক পাল্লাত কোনোবাই 2 বাৰ কোনোবাই 1.5 বাৰ
এনেকৈ ইয়াৰ সলনি দুবাৰ তেনেকৈ শাক পাচলি তুলি দিলে ঘেঁহুৰ বিনিময়ত। তেওঁতো লৈ ল'লে যি ল'বলগীয়া আছিলে। আইতাই তেওঁৰ যি বিনিময় কৰিবলগীয়া আছিলে সেয়া কৰিলে। সেই ঘেঁহুৰ 1 পাল্লা অৰ্থাৎ 1 কিলোৰ বিনিময়ত 2 কিলো দুবাৰ লৈ ল'লে। পাচলিৰ যি ৰেট আছিলে সিমান লৈ ল'লে। আকৌ কৈছিল যে ৰুংগা আৰু অলপ দিয়া। ৰুংগা মানে ফ্ৰী অফ কষ্ট। তেতিয়া তেওঁ আকৌ 1, 2 আৰু অলপ দি দিছিলে। তেওঁ কয় নহ'ব ভাই আৰু অলপ দিয়া। কি আৰু অলপ দি দিছিলে? তাক ৰুংগা বুলি কোৱা হয় এনেই। গতিকে কোৱাৰ ভাৱ এয়াই যে যি আচল বিনিময় সেয়াটো আপোনাৰ জন্ম আৰু মৃত্যুৰ দুখ গুচিব ইয়াতহে। আৰু যি এই সাংসাৰিক সৰু সুৰা কষ্ট আপোনাৰ ওপৰত আছে, কোনো ঘৰুৱা দুখ আছে, এইবোৰতো ৰুংগত দিয়া হ'ব ইয়াত। আপোনাক ৰুংগত ফ্ৰীতে। এয়া বিনিময় নহয় আমাৰ। ইয়াততো আপুনি ডিমাণ্ড কৰিছে সেয়েহে উঠাই দি দিলে 2টা আলু আৰু খাই লোৱা। তেন্তে এই যিবোৰ কষ্ট আপোনাৰ ওপৰত আহিছে, কোনো প্ৰেত বাধা আছে অথবা কোনোবাই অভিশপ্ত কৰি ৰাখিছে, কিবা খেলি মেলি কৰি ৰাখিছে বা কোনো পাপ কৰ্মৰ প্ৰাৰব্ধৰ দণ্ড আছে, এইবোৰতো ফ্ৰীতে কাটিব কবিৰ ভগৱানে। আপোনাৰ আচল যি ৰোগ হয় সেয়া জন্ম আৰু মৃত্যুৰ। এতিয়া কি কোৱা হৈছে? नरसेती तू पशुआ की जय गद्दा बैल बनाई, ये 56 भोग कहाँ मन बोरे, कि तकुरेड़ी चरणे जाई। পুণ্যাত্মাসকল, আমি এই কালৰ এই মিছা সুখৰ ভান পি ৰাখিছোঁ। আমাৰ আজি বিশ্বাস নহয় যে আমি গাধও হ'ম আৰু আমি কুকুৰ গাধ গাহৰি হ'ম আৰু সেই আহাৰ কৰিম যি কুকুৰ গাধ গাহৰিয়ে বৰ্তমান কৰি আছে। আৰু ইয়াৰ বাবে মনত পেলোৱা হয় सुखदेव ने 84 भुगती बना पजावे खरवो, तेरी क्या बुनियाद पुरानी, तू पेंडा पंथ पकड़वो। কোৱা হৈছে সুখদেৱৰ দৰে ঋষিয়ে 84 লাখ প্ৰাণীৰ দেহৰ কষ্ট ভোগ কৰিবলগীয়া হৈছিল। सुखदेव ने 84 भुगती बना पजावे खरवो, और तेरी क्या बुनियाद पुरानी, तू पेंडा पंथ पकड़वो। যে সুখদেৱনে 84 ভুক্তি গাধ হৈ গ'ল পজাৱে। পজাৱে মানে হৈছে পজাৱা হৈছে আগতে যেনেকৈ কুমাৰে লগাইছিল তাত ইটা বনাইছিলে আৰু ইটা বনোৱাৰ পিছত যি ছাই থাকিছিলে তাৰ ওপৰতে আৰু লগাই দিছিলে। তাত ক'তো পেলোৱাৰ ঠাই নাছিল, তাৰ ওপৰতে আকৌ পিছৰ বছৰ লগাই লৈছিলে, আকৌ তৃতীয় বছৰটো। ফলত বহুত ওখ টিলা হৈ পৰিছিল আৰু গাধত তলৰ পৰা কেঁচা ইটা ৰাখিছিলে তাৰ কঁকালৰ মোনাত আৰু তলৰ পৰা কেঁচা ইটা লৈ গৈছিলে। কেঁচা নমাইছিলে আৰু পকাটো তৎক্ষণাত উঠাই দিছিলে আৰু এচাৰিৰে মাৰি তললৈ ধাক্কা দি দিছিলে। 1 ছেকেণ্ডৰো তাৰ ওচৰত ৰোৱাৰ সময় নাই। তলৰ পৰাও ভৰাই পঠিওৱা হয়, ওপৰৰ পৰাও আকৌ ভৰাই পঠিয়াই। শেষত কঁকাল ভাঙি যায় গাধটোৰ। আৰু আবেলি খাদ্য খাবৰ বাবে কোৱা হৈছিলে কুৰ্দিত, অৰ্থাৎ বাহিৰত পথাৰত। তাত খাইছিলে আৰু বাহিৰতে চৰি আহিছিলে আৰু সেৱা কুমাৰৰ কৰিছিলে। পাছত ভঙা কঁকালত ঘাঁ লাগি যায় আৰু সেইবোৰ কাউৰীয়ে খুচৰে। সেই ঘাঁৰ ওপৰতে কুমাৰে আহি পেলাই আকৌ মোনা ৰাখি দিয়ে আৰু ইটা ভৰাই লগে লগে তাক আকৌ ষ্টাৰ্ট কৰি দিয়ে আচাৰি লৈ। এতিয়া চাওক পুণ্যাত্মাসকল, আমাৰ শৰীৰ ইয়াত কিবা কাৰণত যদি ইয়াৰ কোনো ছাল এৰাই যায় আৰু তাৰ ওপৰত যদি কিবা কাৰণত কাপোৰো লাগি যায়, কাপোৰ লগে লগে আমাৰ চকু পানী ওলায়, ইমান যন্ত্ৰণা হয়। আৰু আজি সেই প্ৰবল প্ৰতাপী যেতিয়া ৰজা হৈ আছিল, ভক্তি কৰা নাই, সৎ সাধনা কৰা নাছিলে, আজি গাধ হৈ আছে। কঁকাল ভঙা, ওপৰত মোনা আৰু মোনাৰ ভিতৰত কোৰ চেণ্ড অৰ্থাৎ সেই খোৰা ইটাৰ যি বালি সেয়াও ঘাতে আহি পৰে আৰু তাৰোপৰি ওপৰত ইটাৰ ঘহনি খায় এনেকৈ খোজকাঢ়োতে আৰু তাৰ চকু পানী বৈ আহে, কিন্তু সি একো কৰিব নোৱাৰে, সি বিবশ। এতিয়া পুণ্যাত্মাসকল, প্ৰথমতে ময়ো এনেকৈয়ে আছিলোঁ। এতিয়া পৰমাত্মাৰ দয়াৰে আত্মা নিৰ্মল হৈছে। এই কথাবোৰ মনত পৰিলে শৰীৰ কঁপি উঠে। আৰু এয়া এবাৰ নহয়, অসংখ্যবাৰ। এবাৰ নহয় অসংখ্যবাৰ এই কষ্ট উঠাইছোঁ মই। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ কিমান ৰেহাই হ'বলৈ গৈ আছে, কিমান লাভ হ'বলৈ গৈ আছে আপুনি বুজিব নোৱাৰিব। আৰু আমি কিমান কষ্ট ভোগ কৰিলোঁ অসংখ্যবাৰ। এয়াতো এবাৰৰ গাধৰ এদিনৰ কথা কোৱা হৈছে। এই কষ্ট এদিনৰ, এনেকুৱা হয়।
আৰু এটা গাধৰ জীৱন কিমান হয়? अब इसलिए बताते हैं सतगुरु के उपदेश का जय सतगुरु की संगत करते सकल कर्म कट जाई, अमरपुरी पर आसन होते जहाँ धूप ना छाई। যদি সৎগুৰুৰ সংগ কৰি লৈ শৰণলৈ আহি যায়, এই নকলি সৎগুৰুসকলৰ কোনো কাম নাহিল হয়। সেয়ে কোৱা হয়, এয়া কেনে দুখ আপোনাৰ হৈ আছে, কি প্ৰকাৰে বাইপাছ উলিয়াব এই সন্তই। এতিয়া কিমান দুখ হয় প্ৰাণীৰ ওপৰত, আধ্যাত্মিক মাৰ্গক আধ্যাত্মিক ঘটনাৰেই তুলনা কৰা হয়। কাৰোবাৰ কোৱা মাত্ৰই নহয়, আপোনালোকক দেখুৱাই আছো ইতিহাস। এজন পুণ্য আত্মাৰ তেওঁৰ ওপৰত কিমান আপদ আহিছিলে, আৰু যি ধন আপোনাৰ প্ৰাপ্ত হ'বলৈ গৈ আছে, যি জ্ঞান ভক্তি আৰু বিধান আপুনি পাবলৈ গৈ আছে, তাৰ দ্বাৰা আপোনাৰ কিমান বেনিফিট হ'ব, কিমান ৰেহাই পাব। परमात्मा कहते हैं धर्मदास तो ये लाख दुहाई, और ये सार शब्द की दबार न जाई। আজিলৈকে যি পৰমাত্মাই এই তত্ত্ব জ্ঞানক, এই তত্ত্ব নামক, হাৰ নামক এই আচল মন্ত্ৰক লুকুৱাই ৰাখিছিলে, কিয়নো সত্যযুগ ত্ৰেতা আৰু দ্বাপৰত এই প্ৰাণীসকল দুখী হোৱা নাছিলে, আৰু পূৰ্বৰ পুণ্যকৰ্ম এওঁলোকৰ বহুত আছিলে, যি কাৰণত যিবোৰ সাধনা তেওঁলোকে কৰিছিলে তাতেই তেওঁলোক সুখী আছিলে। তেওঁলোকে এয়া ভাবিছিলে, মোৰ এই সাধনাৰে সুখ প্ৰাপ্ত হৈছে। সেইকাৰণে সত্যযুগ ত্ৰেতা আৰু দ্বাপৰত পৰমাত্মাই কালক ৰেহাই দি দিছিলে, যি তেওঁ প্ৰাৰ্থনা কৰি বিচাৰিছিলে, আৰু কৈ দিছিলে যে ঠিক আছে ভাই, 3 যুগত মই প্ৰাণী লৈ নাযাওঁ, আৰু 4ৰ্থ যুগ কলিযুগত মই লৈ যাম। তেন্তে কলিযুগৰ প্ৰথমৰ কোনো ইতিহাস দেখুৱাই দিয়া, কোনো মুছলমান বেলেগ হ'ল, কোনো ইছাই বেলেগ হ'ল, বা কোনো জৈন বেলেগ হ'ল। আমি বেদৰ অনুসাৰে সাধনা কৰি থাকিলোঁ, আৰু আমাৰ ইতিহাস একেই, বৰ্ণ কেৱল কৰ্ম আধাৰেৰে আছিল। এতিয়া কলিযুগত চাই লোৱা, আমাৰ মাজত কিমান ভিন্নতা আনি দিলে। কোনো হিন্দু হ'ল, কোনো মুছলমান হ'ল, কোনো শিখ হ'ল, আকৌ কোনোবা বেলেগ কিবা হ'ল। আমাক বেলেগ বেলেগকৈ ভাগ কৰিলে। তেওঁ ভয় খাইছিলে যে কলিযুগত পৰমাত্মাৰ সৈতে চুক্তি হৈছিলে, তেওঁ নিজে আহিব, নহ'লে কোনো দাসক পঠাব নিজৰ শক্তি দি। গতিকে তেতিয়া এনেকুৱা কৰি দিয়া এই প্ৰাণীসকলক, তেওঁলোক একেবাৰে কণ্ডেম হৈ যায়, এজন আনজনৰ শত্ৰু হৈ যায়, আৰু ইজনে সিজনৰ সাধনাত ভুল ক'লে মৰিবলৈ তৈয়াৰ হৈ যায়। এনেকুৱা সময়ত পৰমাত্মাই এয়া আৰম্ভ কৰিছে। কিন্তু এয়া আমাৰ বুদ্ধিহীনতা হয়। ধৰি লোৱা তোমাৰ মাৰ্গক মই ভুল বুলি কৈছো, আৰু তোমাৰ কনফিডেন্স আছে যে ঠিকেই হয়, তেন্তে নুশুনিবা, ইয়াত কাজিয়াৰ কি কথা আছে? এয়া কালেই কৰাই। কিন্তু এতিয়া পৰমাত্মাৰ দয়া হৈ গ'ল নিজৰ সন্তানৰ ওপৰত। সমাজ শিক্ষিত হয়, আৰু সকলো ইতিহাস আমাৰ হাতত আছে। আমাৰ সৎগ্ৰন্থ প্ৰত্যেক ধৰ্মৰ প্ৰত্যেক ধৰ্মাৱলম্বীৰ হাতত আছে, আৰু দাসে তাতে ক'ব যে এনেকুৱা লিখা আছে, খুলি চাই লোৱা, বিষয়টো বুজি পাবা। গতিকে এতিয়ালৈকে আমি সদ্গুৰু নোপোৱাৰ বাবে কিমান কষ্ট কৰিলোঁ। सतगुरु के उपदेश का लाया एक विचारे, जय सतगुरु मिलते नहीं फिर जाते नरक दुआरे। नरक द्वार में दूते सब करते खेचा ताने, उनसे कभू ना छूटता फिर फिरता चारों खानी। चार खानी में भरमता कबू न लगता पारे, सो फेरा सब मिट गया मेरे सतगुरु के उपकारे। 7 समंदर की मसी करूं और लेखनी करूं बन राय, धरती का कागज करूं गुरु गुण लिखे न जाए। এতিয়া আপোনালোকক দেখুৱাই আছো এক ইতিহাস, যে সদগুৰু যদি নাপায়, যিয়ে সাধনা কৰি আছে, তেওঁলোকৰ দুৰ্গতি হয়। আহক জৈন ধৰ্মক জানো। এখন কিতাপ আছে, ইয়াৰ লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী। এয়া চাওক, এয়া এওঁলোকৰ মন্ত্ৰ, ওম হ্ৰাং নমঃ। হ্ৰাং, আমি দিওঁ এই নাম, এই হৰিওম, হ্ৰাম, এয়াতো হ্ৰাম হৈ গ'ল। আহক জৈন ধৰ্মক জানো। লেখক প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী, জম্মুদ্বীপ, হস্তিনাপুৰ। আৰু প্ৰকাশক হ'ল শ্ৰীমতী সুনীতা জৈন, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠ। ইয়াৰ 294 পৃষ্ঠা আপোনালোকক পঢ়াওঁ। আহক জৈন ধৰ্মক জানো। এয়া হৈছে কিতাপখনৰ নাম, বিশেষ প্ৰকৰণ, আৰু 293 পৃষ্ঠা।
প্ৰশ্ন হ'ল শ্ৰী মহাবীৰ ভগৱানৰ আন কি কি নাম আছে? উত্তৰত আছে 5 অন্য নাম: বীৰ, অতিবীৰ, সন্মতি, মহাবীৰ আৰু বৰ্ধমান এবং বৰ্ধমান। 294 লিখা আছে, শ্ৰী মহাবীৰ ভগৱানৰ জীৱনৰ কথন ক'ৰ পৰা আৰম্ভ হয়? উত্তৰ হ'ল পুৰুৰবা নামৰ ভিলৰ পৰ্যায়ৰ পৰা। পুৰুৰবা নামৰ ভিল কোন আছিল? তেওঁ কি কৰিছিল? পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰীত তেওঁ ভিলৰ ৰজা আছিল। তেওঁ সাগৰ সেন মুনিৰাজৰ পৰা মদ্য মাংস মধুৰ ত্যাগৰ বৃত্ত লৈছিল, যাক তেওঁ গোটেই জীৱন পালন কৰিছিল। মহাবীৰ ভগৱানৰ জীৱ পুৰুৰবা ভিলৰ পৰ্যায়ৰ পৰা অৰ্থাৎ জীৱনৰ পৰা ওলাই কলৈ গ'ল? প্ৰথমে সৌধৰ্ম স্বৰ্গত এক সাগৰৰ আয়ুৰ দেৱ হ'ল। প্ৰথম স্বৰ্গৰ পাছত শ্ৰী মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰে মাৰিচী নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল। এতিয়া এই ভৰত কাৰ পুত্ৰ আছিল? এয়া দেখাওঁ, এই মাৰিচী ভৰতৰ পুত্ৰ। এতিয়া আৰু দেখুৱাই আছো, এইখন কিতাপ দেখুৱাই আছো, জৈন সংস্কৃতি কোষ, জৈন ইতিহাস সংস্কৃতি কলা আৰু পুৰাতত্ত্ব, ভাগচন্দ্ৰ জৈন ভাস্কৰ, জৈন সংস্কৃতি কোষ, জৈন ইতিহাস। এইখন কিতাপ প্ৰথম খণ্ড, লেখক হ'ল প্ৰফেচৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ। আৰু ইয়াক ক'ৰ পৰা ছপোৱা হৈছিল? জৈন সংস্কৃতি কোষ, জৈন ইতিহাস। এয়া সেয়াই, লেখক হৈছে প্ৰফেচৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ। প্ৰকাশক এয়া দুটা আছে, ইফালেও আছে সিফালেও আছে, চাই লওক। এয়া আপোনাৰ সন্মুখত আছে। আৰু ইয়াক ক'ৰ পৰা ইয়াৰ প্ৰাপ্তিস্থান? এয়া ইয়াৰ পৰা আছে। এতিয়া আপোনালোকক ইয়াৰ 175 পৃষ্ঠালৈ লৈ যাওঁ। এয়া 175 পৃষ্ঠা। ঋষভদেৱৰ পুত্ৰ ঋষভদেৱজীক জৈন ধৰ্মৰ প্ৰৱৰ্তক বুলি মনা যায়। প্ৰথম তীৰ্থংকৰ হয় এই ঋষভদেৱ। এওঁৰ নাতি হৈছে এই মাৰিচী, যাৰ এতিয়া কথা শুনাম, আৰু ভৰতৰ পুত্ৰ হয়। এওঁক পুৰাণত বৈদিক ধৰ্মৰ প্ৰৱৰ্তক বুলি মনা হৈছে। এই মাৰিচী বৈদিক ধৰ্মৰ প্ৰৱৰ্তক হয়। যাক বৈদিক ধৰ্ম বুলি জুৰি আছে, ইয়াৰ প্ৰৱৰ্তক হৈছে এই মাৰিচী। আৰু তেওঁৰ লগত কি হ'ল সেয়া দেখুৱাই আছো। এই মাৰিচী জৈন পৰম্পৰাত আগলৈ গৈ মহাবীৰ বৰ্ধমান হ'ল। এতিয়া চাব আগলৈ। এতিয়া 174 পৃষ্ঠাত। এতিয়া তললৈ চাওক, জৈন ধৰ্মৰ বিকাশ ইতিহাস। ইয়াত আছে তীৰ্থংকৰ ঋষভদেৱৰ জীৱন ঘটনাবোৰ। তীৰ্থংকৰ ঋষভদেৱ অন্তিম কুলকৰ নাভিৰাজৰ পুত্ৰ আছিল। তেওঁৰ মাতৃ মৰু দেৱী আছিল। তেওঁ ইক্ষ্বাকু বংশৰ নাভিৰাজ অযোধ্যাৰ এজন লোকপ্ৰিয় ৰজা আছিল। যুৱক হোৱাত নাভিৰাজে ঋষভদেৱৰ বিবাহ সুনন্দা আৰু সুমংগলাৰ সৈতে কৰাই দিলে। সুনন্দাই তেজস্বী পুত্ৰ বাহুবলী আৰু পুত্ৰী সুন্দৰীক জন্ম দিছিল। আৰু সুমংগলাই ভৰত সহিতে এজন ভৰত আৰু 99 পুত্ৰ আৰু এগৰাকী পুত্ৰী ব্ৰাহ্মণী পুত্ৰীক জন্ম দিছিল। সময় অহাত ঋষভদেৱে ভৰতক অযোধ্যাৰ, বাহুবলীক তক্ষশিলাৰ আৰু বাকী যুৱৰাজক নিজৰ যোগ্যতা অনুসাৰে ৰাজ্য গতাই সংসাৰ ত্যাগ কৰিলে আৰু দীক্ষা লৈ সাধনাত বিলীন হৈ গ'ল। সাধনা কালত পাণিপাত্ৰী ঋষভদেৱে 1 বৰ্ষলৈকে নিৰাহাৰে আছিলে, একো খোৱা নাছিলে 1 বছৰলৈকে। পাছত বাহুবলীৰ পুত্ৰ শ্ৰেয়াংশ কুমাৰে কুঁহিয়াৰ ৰস দি তেওঁৰ নিৰাহাৰ বৃত্তি ভংগ কৰিছিল। একে লেঠাৰিয়ে 1000 বছৰলৈকে তপস্যা কৰা মুনি ঋষভদেৱে শেষত কেৱল জ্ঞান প্ৰাপ্ত কৰিলে। ধৰ্মদেশনা আৰম্ভ কৰিলে। ধৰ্মদেশনা মানে দীক্ষা দিবলৈ আৰম্ভ কৰিলে, গুৰু হৈ নিজে নিজেই। প্ৰথম দীক্ষা ভৰতৰ পুত্ৰ মাৰিচীক দিলে, যিজন মাৰিচীৰ এতিয়া আপোনালোকক ইতিহাস দেখুৱাম। আও জৈন ধৰ্ম কো জানে, সেই তাত এই মাৰিচীক ঋষভদেৱে প্ৰথম শিষ্য বনাইছিলে, যিজন তেওঁৰ নাতি আছিলে, ভৰতৰ পুত্ৰ আছিলে। ঋষভদেৱৰ পৌত্ৰ অৰ্থাৎ নাতি
ভৰতৰ পুত্ৰ মাৰিচিক প্ৰথম ধৰ্ম দীক্ষা ভৰতৰ পুত্ৰ মাৰিচিক দিছিল, অৰ্থাৎ প্ৰথম শিষ্য বনালে। আৰু যি পিছত 24তম তীৰ্থংকৰ মহাবীৰ হ'ল, ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিলে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য আৰু এই মহাপুৰুষসকলৰ দুৰ্ভাগ্য এতিয়া ওজন কৰা হৈছে। এওঁলোকে কিমান পৰিশ্ৰম কৰিলে, কিমান হাজাৰ হাজাৰ বৰ্ষলৈকে তপস্যা কৰিলে, কিন্তু এওঁলোকৰ ৱে অফ ৱৰ্শ্বিপ সঠিক নাছিল। বহুত দীঘল আয়ুস আছিল, এওঁলোকৰ বহুত দীঘল আয়ুস আছিল, তথাপিও দুৰ্গতিয়ে প্ৰাপ্ত হ'ল, কিয়নো এওঁলোকৰ সাধনা সঠিক নাছিল। এওঁলোকে তত্ত্বদৰ্শী সন্ত পোৱা নাছিল। সদগুৰু নোপোৱাৰ বাবে এই অৱস্থা হ'ল। ये कहते एती उम्र बुलंद मरेगा अंतरे, क्योंकि सतगुरु लगे ना कान ना बैठे वो संतरे। কোনো সদগুৰু বা সন্ত নাপালে, যি তত্ত্বদৰ্শী সন্ত হয়, যেনেকৈ আপোনালোক ভগতজন হয়, আপোনালোকৰ এই তত্ত্ব জ্ঞান হৈ গ'ল, আপোনালোক সন্ত সাধু সেইজনেই যিয়ে সততাত চলে, বেয়া কাম এৰি ভক্তি কৰে, সৎ সাধনা কৰে। আপোনাৰ সৈতে কোনোবা যদি সম্পৰ্কত আহে, তেতিয়া আপুনিও তেওঁক সঠিক পথ দেখুৱাই আৰু কয় সদগুৰুৰ পৰা নাম লোৱা। तो कहते हैं सतगुरु में लगे ना कान ना बैठे संतरे। না কোনো এনেকুৱা কওঁতা পালে যে এই সাধনা ভুল হয়, যদি তুমি সঠিক সাধনা কৰিব বিচাৰা, ব'লা সদগুৰুদেৱৰ ওচৰলৈ ব'লা। কিন্তু সকলোৱে নিজৰ নিজৰ সেই নকলি সদগুৰুকেই আচল মানি আনকো তাতেই জড়িত কৰি আছে। তেওঁলোক পাপৰ ভাগী হৈ আছে। এতিয়া আকৌ আপোনালোকক আনিছোঁ আও জৈন ধৰ্ম কো জানে এই কিতাপখনলৈ। চাব, আও জৈন ধৰ্ম কো জানে। ইয়াৰ লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন M.A. শাস্ত্ৰী। আৰু ইয়াক ক'ৰ পৰা প্ৰকাশিত? প্ৰকাশক হ'ল শ্ৰীমতী সুনীতা জৈন, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠৰ পৰা, উত্তৰ প্ৰদেশৰ পৰা। এতিয়া ইয়াত আহোঁ, 294 পৃষ্ঠাত আৰম্ভ কৰোঁ, আও জৈন ধৰ্ম কো জানে। শ্ৰী মহাবীৰ ভগৱানৰ জীৱনৰ কথন ক'ৰ পৰা আৰম্ভ হৈছে? অৰ্থাৎ মাৰিচিৰ জন্মৰ পূৰ্বৰ পৰা এনেকুৱাই চলি আছিল, আৰু তাৰ আগৰ কথা এওঁলোকে নাজানে। এওঁলোকৰ ইমানলৈকেই জ্ঞান আছে। পুৰুৰবা নামৰ ভিলৰ পৰ্যায়ৰ পৰা। পুৰুৰবা ভিল কোন আছিল? তেওঁ কি কৰিছিলে? পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰীত এওঁ ভিলৰ ৰজা আছিল। তেওঁ সাগৰসেন মুনিৰাজৰ পৰা মদ্য মাংস মধুৰ ত্যাগৰ বৃত্ত লৈছিল আৰু যাক গোটেই জীৱন পালন কৰিছিলে। পাছত তেওঁ কলৈ গ'ল? স্বৰ্গলৈ গুচি গ'ল। আকৌ কলৈ আহিল? প্ৰথম স্বৰ্গৰ পাছত মহাবীৰ ভগৱানৰ জীৱৰ কি পৰ্যায় প্ৰাপ্ত হ'ল? ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰে মাৰিচি নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল, অৰ্থাৎ ঋষভদেৱৰ নাতি মাৰিচি ভৰতৰ পুত্ৰ। আৰু এই মাৰিচি বৈদিক ধৰ্মৰ প্ৰৱৰ্তক, আৰু এইজনেই মাৰিচি আগলৈ গৈ জৈন ধৰ্মৰ মহাবীৰ জৈন হ'ল। এতিয়া চাব, মাৰিচিৰ পৰ্যায়ৰ পৰা মহাবীৰ ভগৱানৰ জীৱক কি পৰ্যায়লৈ গ'ল? অৰ্থাৎ মাৰিচিয়ে প্ৰথম তীৰ্থংকৰ ঋষভদেৱৰ পৰা উপদেশ লৈছিল, তাৰ পাছত তেওঁৰ এই দুৰ্গতি হ'ল। আগলৈ চাওক, ব্ৰহ্মস্বৰ্গত দেৱ হ'ল, ব্ৰহ্মলোকৰ পৰা পাছত কলৈ গ'ল? অযোধ্যা নগৰীত কপিল ব্ৰাহ্মণৰ কলা স্ত্ৰীৰ পৰা জটিল নামৰ পুত্ৰ হ'ল। আৰু আকৌ তাৰ পৰা কলৈ গ'ল? সৌধৰ্ম স্বৰ্গত এক সাগৰৰ আয়ুৰ দেৱ হ'ল। আকৌ স্বৰ্গৰ পৰা কলৈ গ'ল? এই ভৰত ক্ষেত্ৰত চুতিকা নামৰ গাঁৱত অগ্নিভূত ব্ৰাহ্মণৰ গৌতম স্ত্ৰীৰ পৰা অগ্নিশ্বহ নামৰ পুত্ৰ হ'ল। আকৌ তাৰ পৰা স্বৰ্গলৈ গ'ল। তাৰ পাছত কলৈ আহিল? ভৰত ক্ষেত্ৰতেই মন্দিৰ নামৰ গাঁৱত গৌতম ব্ৰাহ্মণৰ কৌশিকী পত্নীৰ পৰা অগ্নিমিত্ৰ নামৰ পুত্ৰ হ'ল। আকৌ তাৰ পৰা কলৈ গ'ল? মহেন্দ্ৰ স্বৰ্গলৈ। তাৰপিছত মহেন্দ্ৰৰ স্বৰ্গৰ পৰা কলৈ গ'ল? এয়া 295 আছে। মন্দিৰ নগৰীত শালকাই ব্ৰাহ্মণৰ পত্নীৰ পৰা ভাৰদ্বাজ নামৰ পুত্ৰ হ'ল। ভাৰদ্বাজৰ পাছত কলৈ গ'ল? মহেন্দ্ৰ স্বৰ্গত দেৱ হ'ল। পাছত তাৰ পৰা কলৈ গ'ল? ইত্তৰ নিগোদত এক সাগৰ আয়ুষৰ নিগোদীয় জীৱ হ'ল। নিগোদৰ পৰা ওলাই মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? অনেক শৰীৰ ধাৰণ কৰিলে এই প্ৰকাৰে। এতিয়া মনোযোগেৰে শুনিব পুণ্যাত্মাসকল, যদি অলপমানো ভাঙৰ নিচা আঁতৰি যায়, আৰু তাৰ পাছত যদি এয়া চাই কলিজা মুখলৈ আহি যাব আপোনাৰ, আৰু এৰি দিব এই ভুল সাধনাবোৰ। 1000 আকন বৃক্ষৰ শৰীৰ, 80,000 শামুকৰ শৰীৰ, 20,000 নিম বৃক্ষৰ শৰীৰ,
90,000 কেলি অৰ্থাৎ কল বৃক্ষৰ শৰীৰ, 3,000 বাৰ চন্দন বৃক্ষৰ ভৱ ভৱ মানে শৰীৰ, আৰু 5 কোটি বাৰ কৰবী গছৰ শৰীৰ, 60,000 বাৰ বেশ্যাৰ শৰীৰ, 60,000 বাৰ, আৰু 5 কোটি বাৰ চিকাৰী, আৰু 20 কোটি বাৰ হাতীৰ শৰীৰ, আৰু 60 কোটি বাৰ গাধৰ শৰীৰ। কি হ'ব হে ভগৱান? কলিজা ফাটি যাব মানুহৰ। আৰু এতিয়াও আমি এয়াই সাধনা কৰি আছো। 60 কোটি বাৰ গাধৰ শৰীৰ, 30 কোটি বাৰ কুকুৰৰ শৰীৰ। কি হ'ব 30 কোটি বাৰ কুকুৰ? গাধৰ আপোনালোকক শুনাইছিলো, এবাৰেই হোৱা বহুত। আৰু ইয়াত 30 কোটি বাৰ কুকুৰ, 60 কোটি বাৰ গাধ, আৰু আকৌ 60 কোটি বাৰ নপুংসক। 20 কোটি বাৰ স্ত্ৰী শৰীৰ, 90 লাখ বাৰ ধোবী, 8 কোটি বাৰ ঘোঁৰা, 20 কোটি বাৰ মেকুৰী, 60 লাখ বাৰ গৰ্ভপাতৰে মৃত্যু। গৰ্ভপাতৰে মৃত্যু, মাকৰ পেটতে উশাহ বন্ধ হৈ মৃত্যু। 80 লাখ বাৰ দেৱ পৰ্যায় প্ৰাপ্ত কৰিলে। 80 লাখ বাৰ, 80 লাখ বাৰহে দেৱতা হৈছিলে। আৰু গাধ হৈছিলে 60 কোটি বাৰ। 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ। এই 80 লাখ বাৰ দেৱতা হোৱাজনৰ এবাৰ গাধৰ জীৱনতেই সকলো পানী হৈ যায়। আৰু এওঁ 60 কোটি বাৰ গাধ হল, আৰু 30 কোটি বাৰ কুকুৰ, আৰু বাকী বহুতো। এতিয়া পুণ্যাত্মাসকল বিচাৰ কৰক। ঋষভদেৱজীয়ে যি সাধনা কৰিলে, ইয়াৰ ক্ৰিয়াবোৰ কেনে আছিল? ঘোৰ তপস্যা কৰিলে 1000 বছৰলৈকে, আৰু পাছত প্ৰথমে নিজৰ নাতিক নাম দিলে। প্ৰথম শিষ্য তেওঁকেই বনালে। আৰু সেই শিষ্যৰ সেই নাতিৰ কি দুৰ্গতি হ'ল আপোনালোকৰ সন্মুখতে আছে। আৰু আগলৈ আকৌ এওঁ নৰকলৈ গ'ল। কোৱাৰ অৰ্থ দাসৰ এয়াই যে যেতিয়ালৈকে সৎগুৰু নাপাব, আৰু আপুনি সাধনাও যদি কৰি আছে, আপোনাৰ দুৰ্গতি সমাপ্ত হ'ব নোৱাৰে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰেই তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। নিজৰ বিষয়ে কৈছে 4ৰ্থ অধ্যায়ৰ 5ম শ্লোকত, 9ম শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, 10ম অধ্যায়ৰ 2য় শ্লোকত। অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, মই জানো। 8ম অধ্যায়ৰ 5ম আৰু 7ম শ্লোকত কোৱা হৈছে যে মোৰ সাধনা কৰিলে মই প্ৰাপ্ত হ'ম। জন্ম মৃত্যু হৈয়ে থাকিব, যুদ্ধও কৰিব লাগিব, শান্তি নাই। 8ম অধ্যায়ৰ 8, 9, 10 এই 3টা শ্লোকত কোৱা হৈছে যে সেই পৰমাত্মাৰ ভক্তি কৰিলে তেওঁ প্ৰাপ্ত হ'ব। তেওঁক প্ৰাপ্ত কৰাৰ পিছত আকৌ তোমাৰ জন্ম মৃত্যু কেতিয়াও নহ'ব, পৰম শান্তি হ'ব। নিজৰ সাধনা কৈছে, মোৰ এক ওম নাম আছে। 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই, মই ব্ৰহ্মৰ কেৱল এক ওম মন্ত্ৰ আছে, যিয়ে ইয়াৰ অন্তিম উশাহলৈকে স্মৰণ কৰিব, মোকেই প্ৰাপ্ত কৰিব। আৰু মোৰ প্ৰাপ্তিত জন্ম মৃত্যু কেতিয়াও সমাপ্ত হ'ব নোৱাৰে। 84 লাখ জুনিত ভুগিব লাগিব, আৰু যুদ্ধও কৰিবই লাগিব সেই পৰমাত্মাক পোৱাৰ। 17ম অধ্যায়ৰ 23 নম্বৰ শ্লোকত গীতাত কোৱা হৈছে যে ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণে ত্ৰিবিধা স্মৃতঃ। সেই পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্ম পূৰ্ণ পৰমাত্মাৰ ভক্তিৰ 3টা মন্ত্ৰৰ জপৰ বিধান আছে, নিৰ্দেশ আছে। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে সি তত্ত্বজ্ঞানক বুজি লোৱা। 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত গীতাত কোৱা হৈছে যে স্বয়ং সচিদানন্দ ঘন ব্ৰহ্মই নিজ মুখেৰে উচ্চাৰণ কৰি যি বাণী কৈছিলে, সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী হয়, সেয়া তত্ত্বজ্ঞান হয়। সেই তত্ত্বজ্ঞানক মই নাজানো, গীতাৰ জ্ঞানদাতাই কয়। সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা, তেওঁ ক'ব তোমাক। আৰু তেওঁ কোৱা মাৰ্গ অনুসাৰে আকৌ সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। এতিয়া ইয়াত চাওক, ওম নামৰ এয়া ওম আৰু হ্ৰাম এয়া জপ কৰে। এওঁলোকৰ বুদ্ধি ইমানতেই সীমিত, আৰু তাৰ বাবেই এই দুৰ্গতি। এতিয়া এই 3 মন্ত্ৰৰ জপ, ওমটো চিধা হয়, তৎ আৰু সৎ এয়া সাংকেতিক হয়, এয়া গুপ্ত, এয়া দাসে ক'ব পাৰিব এই পৃথিৱীত, আৰু কাৰো লগতেই নাই। এতিয়া ইয়াক লুকুৱাই ৰাখিব লাগিছিল পৰমাত্মাই। এতিয়া এই মাৰিচি নামৰ জীৱৰ আগলৈ আৰু কি দুৰ্গতি হ'ল সেয়া চাওঁ। আও জৈন ধৰ্ম কো জানে এইখন কিতাপ আমি পঢ়ি আছো। 295 পৃষ্ঠাত আমি এয়া পঢ়িছো। 80 লাখ বাৰ দেৱ পৰ্যায় প্ৰাপ্ত হ'ল, আৰু 60 কোটি বাৰ গাধৰ শৰীৰ, আৰু 30 কোটি বাৰ কুকুৰৰ, 60 কোটি বাৰ নপুংসক,
20 কোটিবাৰ স্ত্ৰী, 20 কোটিবাৰ মেকুৰী আদি। এতিয়া আগলৈ কলৈ গ'ল? কোৱা হয় উপৰোক্ত শৰীৰ প্ৰাপ্ত কৰি কষ্ট ভোগাৰ পাছত শ্ৰী মহাবীৰ ভগৱানে কি পৰ্যায় প্ৰাপ্ত কৰিছিল? ৰাজগ্ৰহ নগৰীত স্থাৱৰ নামৰ ব্ৰাহ্মণ হৈছিল, আৰু তাৰ পাছত মহেন্দ্ৰ স্বৰ্গত গ'ল, আকৌ এনেকৈ জন্ম হ'ল, আৰু আকৌ মহাশুক্ৰ স্বৰ্গলৈ গ'ল, পাছত ত্ৰিপৃষ্ঠ নামৰ নাৰায়ণ হ'ল, আকৌ পিছত সপ্তম নৰকলৈ গ'ল। এয়া ক'বলৈ বাকী থাকিল নৰক। সপ্তম নৰকলৈ গ'ল এই মহাবীৰ জৈন অৰ্থাৎ মাৰিচি, আৰু পাছত সপ্তম নৰকৰ পৰা কলৈ গ'ল? 296 পৃষ্ঠাত পঢ়ক। সিংহগিৰি পৰ্বতত সিংহ হ'ল, আকৌ প্ৰথম নৰকলৈ গ'ল, আকৌ নৰকলৈ গ'ল, সিংহ হ'ল, আকৌ পাছত হিমবান পৰ্বতৰ শিখৰত সিংহ হ'ল, স্বৰ্গৰ পৰা আহি প্ৰথম নৰকৰ পৰা ওলাই কলৈ গ'ল? হিমবান পৰ্বতৰ শিখৰত সিংহ হ'ল, আৰু আকৌ তাৰ পৰা কলৈ গ'ল? স্বৰ্গলৈ গ'ল, এজন মুনিৰ পৰা উপদেশ ল'লে। পাছত কলৈ গ'ল? ইয়াত কনকোজল নামৰ পুত্ৰ হ'ল, আকৌ সপ্তম স্বৰ্গত দেৱতা হ'ল, আকৌ অযোধ্যা নগৰীত ৰজা বজ্ৰসেনৰ শিলৱতী ৰাণীৰ পৰা হৰসেন নামৰ পুত্ৰ হ'ল, আকৌ তাৰ পৰা মহাশুক্ৰ স্বৰ্গত দেৱতা হ'ল, আকৌ ধাতকী খণ্ডৰ পূৰ্ব বিদেশৰ পুষ্কলাৱতী দেশৰ পুণ্ডাৰিকিনী নগৰীত ৰজা সুমিত্ৰ আৰু ৰাণী মনোৰমাৰ পৰা প্ৰিয় মিত্ৰ নামৰ চক্ৰৱৰ্তী হ'ল, পিছত সহস্ৰাৰ স্বৰ্গত দেৱতা হ'ল, আকৌ কলৈ গ'ল? সহস্ৰাৰ স্বৰ্গৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কি পৰ্যায়লৈ গ'ল? জম্বু দ্বীপৰ ছত্ৰপুৰ নগৰীত নন্দীবৰ্ধন নামৰ ৰজাৰ বীৰমতী নামৰ ৰাণীৰ পৰা নন্দ নামৰ পুত্ৰ হ'ল, আকৌ নন্দৰ জীৱ আগলৈ কলৈ গ'ল? পুষ্পোত্তৰ বিমানত দেৱতা হ'ল, আৰু তাৰ পাছত 24 নং তীৰ্থংকৰ শ্ৰী মহাবীৰ ভগৱান হ'ল, আৰু এনেকৈ মহাবীৰ ভগৱান হ'ল। পুষ্পোত্তৰ বিমানত দেৱতা হ'ল, আৰু তাৰ পাছত 24 নং তীৰ্থংকৰত শ্ৰী মহাবীৰ ভগৱান হ'ল। শ্ৰী মহাবীৰ ভগৱানৰ জীৱই কিমান পাখণ্ড মত চলালে? 363 পাখণ্ড মত চলাইছিল। মহাবীৰ ভগৱানৰ জীৱই অৰ্থাৎ মহাবীৰৰ ৰূপত প্ৰকট হৈ তেওঁ 363 পাখণ্ড মত চলাইছিলে। এতিয়া পুণ্যাত্মাসকল, এই দাসৰ এয়া পৰোপকাৰী প্ৰচেষ্টা হয়। ইয়াকো মানুহে আকৌ নিন্দা কৰে, এনেকৈ কয় যে আনৰ ধৰ্মক বা গুৰুসকলক। এতিয়া চাওক, দাসে এয়া ক'বলৈ বিচাৰিছে যে যি সাধনা প্ৰথম তীৰ্থংকৰ জৈন ধৰ্মৰ কৰি আছিল ঋষভদেৱজীয়ে কৰিছিলে, আৰু তেওঁৰ পৰাই মাৰিচিয়ে উপদেশ পালে, আৰু মাৰিচিৰ সেই উপদেশৰ পাছত কিমান দুৰ্গতি হ'ল তেওঁৰ শৰীৰত। 60 কোটিবাৰ গাধ, 30 কোটিবাৰ কুকুৰ, আৰুতো গণনাই নাই, পশু আৰু গছ-গছনিৰ জীৱন ভুগিলে। এতিয়া দাসে ইয়াক ক'ব বিচাৰিছে যে পাছলৈ মহাবীৰ ভগৱান হ'ল 24তম তীৰ্থংকৰ। এতিয়া তেওঁ সেই সকলো সাধনা এৰি দিলে, যাৰে কিছু লাভটো হ'ল স্বৰ্গলৈ গুচি গ'ল, কিছু সময়ৰ বাবে ৰজাও হ'ল। তেওঁ পাছত 363 পাখণ্ড মত চলাই দিলে। ইয়াৰে পৰাতো একো ৰেহাই পোৱা নাযায়, চিধা নৰক পাব। এই দাসে ইয়াক ক'ব বিচাৰিছে যে এইবোৰ সাধনা ভুল, আৰু বৰ্তমানৰ যিমানবোৰ জৈনী আছে তেওঁলোকে মহাবীৰ জৈনৰ দ্বাৰা পাখণ্ড মত চলোৱা আৰু তেওঁৰ অনুসাৰে সাধনা কৰি আছে। গতিকে দাসে ইয়াক ক'ব বিচাৰিছে যে সেই কৰ্মবোৰ এৰা আৰু সৎ সাধনা কৰা। ইমানেই দাসৰ প্ৰচেষ্টা আৰু পৰোপকাৰী বচন। अब इसको परमात्मा कहते समझा है तो सिर दर पाऊं और भौर नहीं रहे सदाओ। এতিয়া যেনেকৈ अब प्रसंग चल रहा था कि फिर पीछे तू पशुआ कीजिए गद्दा बैल बनाई, ये 56 भोग गामन बोरे कुरुड़ी चरने जाई। ओए होए, যে আজি তুমি মনা নাই, পাছত মনুষ্য জীৱন এৰাৰ পাছত এই দুৰ্গতি ডেফিনেটলি আছে এই সাধনাৰে, আৰু সাধনা নকৰা সকলৰো। তেওঁলোকে স্বৰ্গ নাপায়, গাধ কুকুৰ এইবোৰেই হ'ব, আৰু এওঁলোকে কিছুদিন স্বৰ্গ পালে আৰু পাছত গাধ হ'ল, কওক স্বৰ্গ গৈ কি হ'ল? আকৌ জন্ম মৃত্যু, আকৌ দুৰ্গতি। এতিয়া পৰমাত্মাই কৈছে যে जय सतगुरु की संगत करते तेरे सकल कर्म कट जाई, अमरपुरी पर आसन होते जहां धूप ना छाई। যে সৎগুৰু কি সংগত করতে, অৰ্থাৎ পৰম সন্তৰ সৎগুৰুৰ যদি আপুনি শৰণ পাই যায়, এই সকলো ঝামেলা শেষ হৈ যায়। না গাধ হোৱা, না আমাৰ স্বৰ্গলৈ যোৱা, আমি সৎলোকলৈ গুচি যাম। কোৱা হয় অমৰপুৰী পৰ আসন হতে,
আজি আপুনি অমৰপুৰীত সৎ লোকত বহি থাকিলে হয়, য'ত কোনো কষ্ট নাই আপোনাৰ। পুণ্যাত্মাসকল মৃত্যুটো আপোনাৰ হ'ব। এয়া কোনোবাই মানক বা নামানক, এয়াতো ডেফিনেটলি হ'ব যে সকলোৰে হ'ব, মৃত্যু হ'ব। আৰু যেতিয়া যোৱাৰ সময়ত আপোনাৰ আস্থা ইয়াৰ যিকোনো সম্পত্তি বা পৰিবাৰত থাকি যায়, তেতিয়া উভতি জন্ম ইয়াতে হ'ব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। চাট চাহেব। ছাৰ কি নাম আপোনাৰ? অনুৰাগ দাস, ৰায়পুৰ ছত্তীশগড়ৰ। অনুৰাগ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 19 জুনৰ 2019 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দামখেৰাৰ প্ৰকাশী নন্দন চাহেবৰ সৈতে মই জড়িত আছিলোঁ। আমাৰ পূৰ্বপুৰুষে তেওঁৰেই ভক্তি কৰিছিল। আনকি চকা আৰতিত আনকি মোৰ দেউতাই স্বয়ং গাদ্দিত বহি চকা আৰতি কৰিছিলে। ছাৰ, আপুনি যিহেতু কৈছে যে আপুনি কবীৰপন্থী, দামাখেৰা পন্থৰ লগত জড়িত আছিল। দামাখেৰা পন্থসকলো কবীৰপন্থী হয় আৰু সন্ত ৰামপালদেৱ মহাৰাজো কবীৰপন্থী হয়। গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? ছাৰ চাওক, য'ত মানুহে লাভ প্ৰাপ্ত কৰে তালৈ যায়, আৰু য'ত শান্তি পায় তেওঁ তালৈকে যায় ভক্তি কৰিবৰ বাবে। আমি তাত ভক্তি কৰিছিলোঁ, তাত বহুত চকা আৰতি কৰিছিলোঁ। আমি ঘৰতো চকা আৰতি কৰাইছিলোঁ দামাখেৰাত, কিন্তু তথাপিও আমি একো লাভ পোৱা নাছিলোঁ। আমাৰ ঘৰত ইমান সমস্যা আছিল, ভূত পেটৰ বাধা, বহুত কষ্ট, মানসিক, শাৰীৰিক, আৰ্থিক ইমান অশান্তি আছিলে যে আমিহে জানো আৰু মোৰ পৰিয়ালেহে জানে কি কি কষ্ট আছিল। ছাৰ, আপুনি কি কাম কৰে? ছাৰ, বৰ্তমান মই হস্পিটেলত মাৰ্কেটিং মেনেজাৰ হয়। ছাৰ, আপুনি হস্পিটেলৰ মাৰ্কেটিং মেনেজাৰ হয় আৰু বৰ্তমান ছায়েন্স আৰু টেকন'লজিৰ যুগ। ইমান পঢ়া শুনা কৰাৰ পিছতো আপুনি ভূত প্ৰেতক বিশ্বাস কৰে, এনেকুৱা কিয়? ছাৰ চাওক, টেকন'লজি বেলেগ বস্তু, আৰু অৱশেষত যদি ডক্তৰ এজনে ভালদৰে পঢ়া শুনা কৰি বিদেশলৈ যায়, সেই সময়ত ডক্তৰেও কয় যে এণ্ড টাইম, গড ন'জ, ইটছ নট মাই হেণ্ড। এতিয়া এই পেচেণ্টজন মোৰ হাতত নাই, ইয়াৰ মালিক ভগৱান। অৱশেষত টেকন'লজিও তাতে ষ্টপ হৈ যায়। গতিকে সেইবাবে অৱশেষত মানুহেও ভগৱানৰ সন্মুখত আঁঠু ল'ব লগা হয়েই। গতিকে আমি সকলো ফালে হাৰি গৈছিলোঁ। আমি সকলো দেৱী দেৱতাৰ শৰণলৈ গৈছিলোঁ। দামখেৰা থকাৰ পাছতো বহুত মাজাৰ, বহুত মছজিদ, বহুত ঠাইলৈ গৈছিলোঁ। আনকি কামাখ্যা দেৱী, যিটো আটাইতকৈ ডাঙৰ তান্ত্ৰিকৰ গড় হয়, য'ত তান্ত্ৰিকবিলাকক শিক্ষা দিয়া হয় কেনেকৈ তান্ত্ৰিক হ'ব পাৰি, তাৰে আটাইতকৈ ডাঙৰ তান্ত্ৰিকক আনকি ঘৰলৈ আনি কৈছিলোঁ যে আমাৰ ঘৰত ভূত পেটৰ বাধা আছে, ঠিক কৰি দিয়ক। তথাপিও সেই সকলো বাধা 2-3 দিনলৈকে নাছিলে, কিন্তু আকৌ আৰম্ভ হ'ল। গধূলি 6 বজাৰ লগে লগে মোৰ পত্নী, মোৰ ল'ৰাটো সদায় বিচনাতেই আছিলে, সেইবাবে একো কাম কৰিব পৰা নাছিলে, আৰু সেইবাবে মই ঘৰলৈ আহি খানা বনাব লগা হৈছিল। আমাৰ বহুত কষ্ট হৈছিলে, আমাৰ চকু পানী মুচি দিয়া কোনেও নাছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি কেনেকৈ আহিল? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই সাধাৰণেই আছিলোঁ। তাৰপাছত এখন কিতাপ পালোঁ, জীৱনৰ সুগম পথ। ছাৰ, এই জীৱনৰ সুগম পথ যেতিয়া মই পঢ়িলোঁ, আমাৰ জীৱনটোৱে সলনি হৈ গ'ল। তাত যেনেদৰে আছে জীৱনৰ সুগম পথ, ঠিক তেনেদৰে আমাৰ জীৱনটোৱে সলনি হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত এনেকুৱা দয়া কৰিলে, আমাৰ জীৱন একেবাৰে সঠিক হৈ গ'ল। মই সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপখন পঢ়াৰ পাছত তেওঁৰ আশ্ৰম হিছাৰ হাৰিয়ানালৈ গ'লোঁ। তালৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা আৰু গোটেই পৰিয়ালে তাৰ পৰা নাম দীক্ষা ল'লোঁ, গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেতিয়া কিবা লাভ পালেনে? এই দাসে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত সপৰিয়ালে নাম দীক্ষা প্ৰাপ্ত কৰাৰ পাছত তৎক্ষণাতে দ্বিতীয় দিনাই 24 ঘণ্টাও নালাগিল যেতিয়া আমি তাৰ পৰা ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত আমি ঘূৰি চাই থাকিলোঁ যে 6 বজাৰ পাছত মোৰ পত্নী বিচনালৈ আহিব, মোৰ ল'ৰাটো খিংখিঙীয়া হৈ যাব, বহুত সমস্যাৰ সৃষ্টি কৰিব। আমি 6 বজালৈ ৰৈ থাকিলোঁ, গধূলি 6টা বাজিল। আমি ভাবিলোঁ এয়া কিবা চমৎকাৰো হ'ব পাৰে, আধা ঘণ্টা আৰু চাই লওঁ। গোটেই ৰাতি পাৰ হৈ গ'ল। আমি গোটেই ৰাতি হাঁহ থাকিলোঁ যে চাগে মোৰ পত্নীয়ে এতিয়া সমস্যা কৰিব। আৰু সেয়া দিন আৰু আজিৰ দিন, এই দাসে সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে আজি এই দাসৰ ঘৰত কোনো সমস্যা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ ইমান কৃপা হ'ল এই দাসৰ পৰিয়ালত যে এই দাসে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰ বাবে আজি আপোনালোকৰ সন্মুখত আছে, জীৱিত আছে আৰু আপোনালোকৰ সৈতে চৰ্চা কৰি আছে। ছাৰ, লাভটো বহুত পাইছোঁ, কিন্তু এইটো এটা লাভ যিটো মই ক'ব বিচাৰিম। ছাৰ, এইটো চমৎকাৰ হ'ল যে মোৰ বাওঁ ভৰিখন একেবাৰে ভাঙি গৈছিল, এংকলৰ,
যেতিয়া মই ডক্টৰৰ ওচৰলৈ গ'লোঁ ডক্টৰে ক'লে যে 3-4-5 লাখ টকাটো আপোনাৰ যাবই যাব, অপাৰেশ্যন হ'ব আপোনাৰ আৰু ৰড লগাব লাগিব। মই ভয় খালোঁ। মই তৎক্ষণাতে ঘৰলৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত দণ্ডৱত প্ৰণাম কৰিলোঁ সপৰিয়ালে আৰু ক'লোঁ যে মালিক আপুনি আপোনাৰ দাসক শৰণত ৰাখিব, আমাৰ ইমান সাধ্য নাই যে আমি ইমান পইচা দিব পাৰিম। আৰু যেতিয়া আমি গ'লোঁ ডক্টৰৰ ওচৰত তেওঁ ক'লে অপাৰেশ্যন কৰি প্লাষ্টাৰ দিলে। তেতিয়া প্লাষ্টাৰ কৰা 2 মাহমানৰ পাছতে যেতিয়া ৰিচেকআপত গ'লোঁ তেতিয়া তেওঁ আকৌ মোৰ প্লাষ্টাৰ খুলি যেতিয়া এক্সৰে কৰালে, এখন এক্সৰে ৰিপৰ্ট হয়, ডক্টৰে দেখি আচৰিত হৈ গ'ল যে আপোনাৰ অপাৰেশ্যন কৰিব লগা আছিল, ৰড লগাবলগীয়া আছিল, বিনা ৰডেৰে আপোনাৰ ভৰিখন কেনেকৈ ঠিক হৈ গ'ল, এয়া কেনেকুৱা চমৎকাৰ হ'ল মই নাজানো, কাৰণ আপোনাৰ ওজন 120 কিলো আছিল। আপোনাৰ ওজনৰ বাবে আপোনাৰ ভৰিখন ভাঙি যাব পাৰিলে হয় আৰু গোটেই জীৱন আপুনি সঁহাৰি লৈ চলিব লাগিল হয়, কিন্তু আপুনি কেনেকৈ ইমান সোনকালে ভাল পালে, কেনেকৈ হ'ব পাৰে? তেতিয়া মই ক'লোঁ যে ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ অধীন হয়, তেওঁৰ বাবেই আজি যে মই খোজকাঢ়ি আহিব পাৰিছোঁ, তেওঁৰ শক্তিৰ বাবে। এই দাসৰ সেই সমৰ্থন আছিল। ছাৰ দ্বিতীয়টো লাভ এয়া যে মোৰ পেটত মানে পাথৰ হৈ গৈছিলে, গ'ল্ড ব্লাডাৰ আৰু কিডনীত মোৰ পাথৰ হৈ গৈছিলে। যিদিনাখনে পাথৰ হৈছিলে গধূলি মোৰ পেচাব ওলোৱা নাছিলে, বহুত কষ্ট পাইছিলোঁ আৰু ৰাতি 9 মান বজাতে কষ্ট পাইছিলোঁ। আৰু মই পানীৰ অবিহনে যেনেকৈ মাছ চটফটাই ঠিক তেনেকৈ এই দাসেও চটফটাই আছিলে। মোৰ পৰিয়ালৰ মানুহে কান্দিবলৈ আৰম্ভ কৰি দিছিলে। মোক এম্বুলেঞ্চত ভৰাই তৎক্ষণাতে হস্পিটেললৈ লৈ যোৱা হ'ল। ডক্টৰে চেক কৰিলে, তেতিয়া ক'লে পাথৰ আছে। ঔষধ আৰু ইনজেকশ্যন দিয়াৰ পাছত অলপ ভাল পালোঁ। তাৰ দ্বিতীয় দিনা ক'লে যে চাগে আমি আপোনাৰ অপাৰেশ্যন কৰাব লাগিব, নহ'লে আপোনাৰ পাথৰ ভাল নহ'ব, নহ'লে জীয়াই থাকিব নোৱাৰিব, আপুনি একো খাব ল'ব নোৱাৰিব। পিছদিনা আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত দণ্ডৱত প্ৰণাম কৰি প্ৰাৰ্থনা জনালোঁ যে মালিক আপোনাৰ যি ইচ্ছা কৰক, নহ'লে এই জীৱন আপোনাৰ শৰণত সমৰ্পিত। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে কিছু সপ্তাহৰ পাছতে যিদিনাখনেই মোৰ ঔষধ শেষ হৈছিলে সেই দিনটো আৰু আজিৰ দিনটো আজিলৈকে ঔষধ খোৱা নাই, না মোৰ কিবা কষ্ট হৈছে আজিলৈ। যি ভূত পেটৰ বাধা আছিলে সেইবোৰো দূৰ হৈ গ'ল। মোৰ যিজন পুত্ৰ আছে লক্ষ্য দাস, সি 3-4 দিন পুৰণা খাদ্য খাই দিছিলে, ফুড পয়জন হৈ গৈছিলে। সিও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সুস্থ হৈ গ'ল। তেতিয়া ডক্টৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁ ক'লে যে একো নহয়, 24 ঘণ্টা হৈ গ'ল, গতিকে এতিয়া ঠিকেই আছে, তাৰ কোনো বেমাৰ নাই। তাৰ পাছত মোৰ ল'ৰাটোৰ স্মল পক্স মানে সৰু আই ওলালে। সকলোৱে জানে সৰু আই ওলালে 20-15 দিনলৈকে থাকে, কিন্তু আমি তৎক্ষণাতে যেতিয়া ল'ৰাটোৰ সৰু আই হোৱা বুলি গম পালোঁ, আমি ঘৰতে দণ্ডৱত প্ৰণাম কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আৰু মোৰ ল'ৰাটোক মালিকে দিয়া প্ৰসাদ খোৱালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰসাদ মোৰ ল'ৰাটোৱে খোৱাৰ পাছত প্ৰায় 1 পৰা 2 ঘণ্টাৰ ভিতৰতে যি সৰুৱাই আছিল সেয়া ক'ত নোহোৱা হৈ গ'ল আমিও গম নাপালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ আন বহুতো চমৎকাৰ আছে। তাৰোপৰি এনেকুৱা চমৎকাৰো পাইছোঁ যে আমাৰ ঘৰত খাবলৈ অন্ন এটাও নাছিলে। যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱা নাছিলোঁ, তেতিয়া আমি ঘৰতে বিস্কুট খাই জীৱন নিৰ্বাহ কৰিছিলোঁ। কান্দি আছিলোঁ যে এতিয়া কি কৰোঁ, ইমান পঢ়া শুনা কৰাৰ পাছতো একোৱেই হোৱা নাই। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, নাম দীক্ষা ল'লোঁ সপৰিয়ালে, গতিকে সেই দিন আৰু আজিৰ দিন আমাৰ কোনো ভূত পেটৰ বাধা নাই, কোনো আৰ্থিক মানসিক কষ্ট, সকলো সন্ত ৰামপালদেৱে সমাপ্ত কৰি দিলে এই দাসৰ। ছাৰ, যিসকল দৰ্শকে আপোনাক এতিয়া টিভিত চাই আছে তেওঁলোকক আপুনি কি ক'ব? ছাৰ, মোৰ গোটেই জগতৰ ভাইসকলৰ বাবে সকলোলৈ মোৰ এটাই নিবেদন হাতযোৰ কৰি যে সন্ত ৰামপালদেৱ মহাৰাজৰ অনেক চেনেলত সৎসংগ টিভিত আহে, সেই সকলো সৎসংগ ধ্যানেৰে শুনক আৰু একেবাৰে শেষৰ ফালে তলত ছাৰ হালধীয়া শাৰীত এটা নম্বৰ আহে, মোবাইল নম্বৰ থাকে, সেই নম্বৰত আপুনি ফোন কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ঘৰত বহি বহি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।